হেল্ল' গাইজ, হাউ আর ইউ? আর আপোনালোকে কেনেকৈ আছে? আই হোপ আপোনালোকে খুব খুব ভাল আছে। ময়ো ভালে আছোঁ। আৰু আজি নৱমী হয়, তো দুৰ্গা পূজাত ফুৰি আছোঁ। আপোনালোকৰ লগত মই শ্বেয়াৰো কৰি আছোঁ ব্লগ। তো আজি মই যাম নৱমীত ফুৰিবা। তো আজি লতা হিল যাম চাবৰ কাৰণে। আৰু নুনমাটি যাম ছেক্টৰ 2 চাবৰ কাৰণে। চাওঁ ক'ত পাওঁ, কি পাওঁ, ক'ত আছে, কি কেনেকৈ আছে চাওঁ। আৰু আপোনালোকে ব্লগটো ফুল ৱাচ কৰিব। আৰু ভাল লাগিলে মই ক'ব। মই আজি শ্বুট পিন্ধিছোঁ, আজি শাৰী পিন্ধা নাই। টাউনত জোল মই এনেকৈ পিন্ধিছোঁ। তো আই হোপ আপোনালোকক ভাল লাগিব ব্লগটো। তো ফুল ৱাচ কৰিব। তো বলকচোন যাওঁ আর চাই আহোঁগৈ নৱমী। আৰু আজি নৱমী হয়, কালি দশমী হয়, কালি বিসৰ্জন হৈ যাব। সেইকাৰণে ভাল নালাগে মনটো। কিন্তু আজিৰ দিনটো মই বেয়া নকৰোঁ। আজি মই ফুৰিবলৈ যাওঁ হাজবেণ্ডৰ লগত আৰু মোৰ ছোৱালী ল'ৰাৰ লগত। তো বলক যাওঁ। তো গাইজ মই ৰেডি হৈ গ'লোঁ আৰু আজি বহুত দূৰলৈ যাম, সেইকাৰণে চুটহে পিন্ধিলোঁ আৰু শাৰী পিন্ধা নাই। ফাৰ্ষ্ট দিনা মই মেখেলা পিন্ধিলোঁ বেলেগ, তাৰপিছত পৰা ফুৰিব যে গ'লোঁ শাৰী পিন্ধিলোঁ। আজি মই নৱমীৰ দিনা মই পিন্ধিছোঁ চুট। আৰু এতিয়া বলক যাওঁ। আৰু এতিয়া বাছত বহি আছোঁ। আমি বহুত দূৰলৈ যাম, লতা হিলত যাম আৰু গুৱাহাটী চুৱাহাটী ক'ত ক'ত যাম। য'ত য'ত যাব পাৰোঁ গাড়ী যাব ত'ত ত'ত যাম আৰু 4-5টা মানে ঘূৰি চুৰি কাৰণে তাৰপিছত কিবা খাই দাই আকৌ ঘৰত ঘূৰি আহিম। তো গোটেই ফুল ৱাচ কৰক, ভাল লাগিব ভিডিঅ'টো চাই কাৰণে। আৰু দুৰ্গা পূজাৰ চব ব্লগ মাজত মই লক্ষী পূজা হৈ গ'ল, লক্ষী পূজাটো দিলোঁ। গোটেইটো দিব পৰা নাই, সেইকাৰণে মই এতিয়া নৱমীৰ ব্লগটো দি আছোঁ, বেয়া নাপাব দিয়ক। গোটেইটো ফুল কৰি চাব আৰু ভাল লাগিব। ক'ত ক'ত গৈ আছোঁ, কি কি দেখাই আছোঁ আপোনালোকেও দেখিছে হ'ব। যিমান মোৰ অসমীয়া মোৰ ফ্ৰেণ্ডছ আছে আপোনালোকে বহুত বহুত ধন্যবাদ মোৰ তাতে থকাৰ কাৰণে আৰু মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে, ভাল ভাল কমেণ্টছ কৰাৰ কাৰণে। আর অলরেডি যোনে মোৰ ছাবস্ক্ৰাইবাৰ এণ্ড ভিউৱাৰ্ছ আছে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু যোনে এতিয়ালৈকে মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। কৰাৰ পিছত বেল বাটনটো হিট কৰিব, তেনেহ'লে মোৰ যে ন'টিফিকেশ্যনটো আছে সেইটো আপোনালোকে পাব। তো প্লিজ এটা লাইক দিব যদি ভাল লাগে, আৰু যদি বেছি ভাল লাগে তো প্লিজ শ্বেয়াৰ কৰিব মোৰ চেনেলটোক। আৰু যিমান মৰম দি আছে ইমানেই মৰম দিব। থেংক ইউ ছ' মাছ থকাৰ কাৰণে, চোৱাৰ কাৰণে। আৰু মোৰ যে বেলেগ আৰু কেইটামান চেনেল আছে, আপোনালোকে যদি চাব খোজে মোৰ হিন্দী চেনেল আছে, সেইটোৰ নাম হ'ল জুনু চিম্পল লাইফ। তো এইটো যাব পাৰে। আৰু এইটো চেনেল মোৰ মনেটাইজ হৈ গৈছে। আৰু এটা চেনেল আছে বঙালী চেনেল বং ফুড, এইটোও চাব পাৰে। আৰু এটা আছে ৰেচিপি চেনেল আছে, এইটো মমছ ফুড মেজিক। আপোনালোকে যদি চাব খোজে চাব পাৰে। মই সেইকাৰণে কৈ আছোঁ কিয় এইটো অসমীয়া চেনেলটো মোৰ নতুনকৈ, সেইকাৰণে বহুত মানুহ গম নাপায়। আপোনালোকে যদি চাব খোজে আপোনালোকে যাব পাৰে। আৰু তাৰ পৰা আপোনালোকে ছাবস্ক্ৰাইব পাই যাব। তো প্লিজ জইন কৰক মোৰ গোটেইটো চেনেল। আৰু মোৰ মাজু ছোৱালীৰো চেনেল আছে, সেইটোৰ নাম হ'ল গ্লেম উইথ পিংকি দাস। আৰু মোৰ ডাঙৰ ছোৱালীৰ চেনেল আছে, সেইটো হ'ল এটা আছে হিন্দী চেনেল পূৰ্ণিমাছ পেশ্যন ব্লগ। আৰু বহুত ধুনীয়া ধুনীয়া দেখাই আছে, আপোনালোকে চাব পাৰে। আৰু এটা আছে বঙালী আছে, সেইটোৰ নাম হ'ল তুমি অনন্যা। তো প্লিজ সবকে চাওক আৰু চবৰ পৰা আপোনালোকেও ছাবস্ক্ৰাইব পাব, 5টা-6টা ছাবস্ক্ৰাইব পাই যাব। তো প্লিজ কানেক্ট কৰক আৰু নিউ ফ্ৰেণ্ড বুলি লিখিব, তেনেহ'লে গম পাই যাম। তো থেংক ইউ ছ' মাছ। আৰু এতিয়া আমি ফুৰি আছোঁ, ক'ত ক'ত গৈ আছোঁ এতিয়া আপোনালোকে মানে দেখালোঁ। আৰু এতিয়া খাই আছোঁ, খাই ঘৰত লৈ যাম। আৰু বেছি আৰু দেৰি নকৰোঁ। আৰু ব্লগটো কেনেকৈ লাগিল আপোনালোকে ক'ব। আৰু ধুনীয়াকৈ মই দুদিনে ছেম চিজ খাইছোঁ। এতিয়া ঘৰৰ গৈ আছোঁ, এতিয়া ৰাতি 10টা বাজিল আৰু গাড়ী চাড়ী দিগদাৰী হৈ যাব। তো এতিয়া আমি গৈ পাম, এতিয়া নাৰেংগী পালোঁ, নাৰেংগীৰ পৰা আমি আমাৰ তাতে যাম। তো বাই বাই, চি ইউ আগেন নেক্সট ভিডিঅ'লৈ আকৌ আহি যাম। আৰু আপোনালোকে যদি কিবা আৰু চাব খোজে মোক ক'ব পাৰে, কমেণ্ট বক্সত লিখিব পাৰে। তো বাই বাই।